যি লেতেৰা দেখা পাইছে নহয় মোক। আজি মানে মিস্ত্ৰীয়ে আহিব বুলি আমি মাল চাল পেলাই ল'লোঁ, মানে চিমিট মছলা যি যি আছে সেইবোৰ মিলাই ল'লোঁ। তাৰপিছত মিস্ত্ৰী নাহিলে কিবা এটা অসুবিধাৰ কাৰণে সেইকাৰণে শুই থাকিলোঁ, গা চা ধুই শুই থাকিলোঁ। এতিয়া এই পাৰ্চেল এটা অৰ্ডাৰ আছিলে, বহুত দিনতে অৰ্ডাৰ দিছিলোঁ, কাপোৰযোৰ সেয়া আহিলে। চুলি দেখা নাই কেনেকৈ অৱস্থা হৈছে, সেই পাৰ্চেলটোকে আনিবলৈ গৈ আছোঁ। অকণমান পিছত আপোনাক পাৰ্চেলটো দেখাই আছোঁ, কি অৰ্ডাৰ কৰিছিলোঁ। পাৰ্চেলটো নিবলৈ ৰাস্তা কিনাৰতে ৰখি আছোঁ, কাৰণ ভিতৰৰ ফালে সোমাই নাযায়। যিটো পাৰ্চেল হৈ আছে ঘৰতে দিব লাগে, কিন্তু ঘৰত পাৰ্চেলটো দিবলৈ নাযায়, ৰাস্তা কিনাৰলৈ ওলাই আহিব লাগে। সেইকাৰণে মই ৰাস্তা কিনাৰতে ৰখি আছোঁ, কেতিয়া আহিব। সেয়া উত্তমৰ নতুন দোকান, আগৰ যিখন দোকান আছিলে মানে ভাঙি পেলালে, সেই এতিয়া নতুনকৈ বনালে। পাৰ্চেলটো পাই গ'লোঁ, কাৰণ আজিকালি বহুত ঢকা হৈ আছে যে, পাৰ্চেল অহাৰ লগে লগে চেক কৰিব দিয়ে। সেইকাৰণে মই খুলি চেক কৰি দিলোঁ। আৰু ইফালে পেণ্টিও যে ৰিলচ বনাই আছে দোকানতে, ৰিলচ বনাব লাগে। ঘৰলৈ যাওঁ আৰু কেনেকৈ লাগিছে কমেণ্ট কৰিব দেই। মই অলপ পিছত পিন্ধি দেখাই আছোঁ আপোনালোকক। উত্তমে দোকানটো ডাঙৰকৈ বনাইছে। উত্তমে নাই বা এতিয়া ঘৰত আছে, আৰু ইফালে ধুনীয়াকৈ সজাই থৈ দিছে বস্তুবোৰ। ট্ৰেইনালীত বহুত দিনৰ পিছত চব্জি বিচাৰি আহিলোঁ, লগতে এই বটল এটা পালোঁ, সৰুকৈ ট্ৰেইনৰ পৰা দলিয়াই থৈ যোৱা। এইবোৰ মানুহ খাই চাই, পানী খাই চাই পেলাই থৈ যোৱা, কিন্তু লেতেৰা নহয়। এনেই লৈ লৈছোঁ আৰু বটলটো মৰমতে। তাৰপিছত আমি কেনেকৈ জেগাত আহিছোঁ আপোনালোকক দিছোঁ, অকণমান জেগাটো দেখা দিওঁ বুলি ভাবিলোঁ। চাওক সূৰ্যটো চাইছেনে, কি ধুনীয়া জেগাটো। আৰু তলত চাব কিমান কাঠ, চাওক এইবোৰ কেনেকৈ কাঠ। এইটো কাঠ যে দাঁত বিষ হ'লে একদম শিপাটো খুন্দি পিছত দাঁতত দি দিলে দাঁত বিষটো কমে বুলি কয়, মানে প্ৰমাণে পাইছোঁ বা মই আগতে ল'ৰাটো তেনেকৈ দিওঁতে, আৰু নিজেও দি পাইছোঁ। ভাল, বহুত ভাল, বহুত তিতা। চব্জি পালোঁ, অলপ অলপ বেছি নেপালোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ, পাহৰি গৈছিলোঁ। মানে আমাৰ ঘৰত মাল পেলাব লগা আছিলে, মানে হাতৰ মাল, আৰু হাতৰ দোকানৰ পৰা মাল খুজি পঠাইছিলোঁ, তাকে পেলাব লগা আছে। বটলটো লোৱাৰ কাৰণে কিছুমান মানুহে ক'ব ইমান লেতেৰিটো ট্ৰেইনালীত বটলটো বুটলি লৈছে, কিন্তু মই বটলটো কি কাৰণত লৈছোঁ আপোনালোকেতো নাজানে। সেয়ে মই তাকে কৈ দিছোঁ বটলটো কি কাৰণত লৈছোঁ। বটলটো হৈছে তাত ফুলগছ, সৰু সৰু ফুলগছবিলাকত এনেকৈ মাটি অলপমান গুজি তাত সোমাই দি ফুলগছ ৰুম বুলি বটলটো লৈছোঁ। আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ, মনটো ভাল লাগিছে। ইমান দিনে কাম কৰি কৰি এলাহ লাগিছে, তাৰ কাৰণে ঘূৰিবলৈ গৈছিলোঁ অলপ। সেয়ে আহি আকৌ ওপৰত মিস্ত্ৰী আহিছিলে অখন্তেক সময়ৰ কাৰণে, ওপৰটো গাঁঠাটো ঠিক হৈছে নে নাই চাবৰ কাৰণে। সেয়ে অলপমান সিহঁতক দেখাই দিলোঁ। আৰু আমাৰ অংকুৰে কিতাপ চাই আছে, চাব দেই। নৱোদয় পৰীক্ষাৰ যিবোৰ গোল গোল কৰিব লাগে সেইবোৰ একদম পূৰা চেষ্টা কৰি আছে, চাব দেই। কি কৰিছা? এনেকৈ থিয়াই থিয়াই কোনোবাই কিতাপ চাই জানো? মাষ্টৰে মানে টিউশ্যন মাষ্টৰে এনেকৈ গোল গোল কৰিবৰ কাৰণে শিকাবলৈ দিছিলে যে, সি মানে মাষ্টৰে গোল গোল কৰি পঠাইছে, সি মানে পূৰা কলমৰে গোল গোল কৰিছে, পৰীক্ষাত যাতে অকণো ভুল নহয় বুলি। ল'ৰাৰ পৰীক্ষা ওচৰ পাই গৈছেহি, মোৰ টোপনি নহা হৈ গৈছে। কি হ'ব কি হ'ব শিকাইছোঁ, তথাপিও বহুতখিনি শিকিবলৈ বাকী আছে। বিৰাট ভয় লাগি আছে, দিনটো
পৰীক্ষা ভালে কালে গ'লে হ'ল আৰু আশীৰ্বাদ কৰিব সকলোৱে আজিকালি